আজি সকলোকে মই মহালয়াৰ শুভেচ্ছা। লগতে আজি 2 অক্টোবৰ বাপুজী মোহন দাস করমচাঁদ গান্ধীর বাপুজির জন্ম জয়ন্তী উপলক্ষে সকলকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দুটা পবিত্ৰ মুহূৰ্তত মানে একফালে মহালয়া আৰু একফালে হ'ল গান্ধী জয়ন্তী। তো দুটা অনুষ্ঠান কাৰ্যসূচী কেন্দ্ৰ কৰি আজি ফকিৰাগ্ৰামবাসী ৰাইজৰ উদ্দেশ্যে মই বলেৰো এখন কণ্ট্ৰিবিউট কৰিলোঁ। মোৰ পৰিয়ালৰ ফালৰ পৰা বলেৰো এখন দিয়া হ'ল। কাৰণ মই বহুত সময় এনেকুৱা দেখা পাইছোঁ যে বহু মানুহ এনেকুৱা আছে ৰাতি 2-3 বজাত এনেকুৱা বিপদৰ সন্মুখীন হয়, তেতিয়া গাড়ী নথকাৰ বাবে বহু মানুহে বহুত বিপদৰ সন্মুখীন হয়। কেতিয়াবা ধৰক কেতিয়াবা মানুহে বেমাৰত আক্ৰান্ত হৈছে, ষ্ট্ৰোক হৈ আছে, হাৰ্ট এটাক হৈ আছে, কিন্তু এম্বুলেন্স গাঁৱত গৈ পোৱাৰ লগে লগে কিবা এটা ইনচিডেণ্ট হৈ যায়। যেতিয়া নাকি ধৰক ভিতৰত একদম গাঁৱত তো এম্বুলেন্সটো আহিবই আৰু এম্বুলেন্স পৰিষেবা সাৰ্ভিস দিবই, তথাপিও গাঁৱত এই বলেৰোটো 5 মিনিটত গৈ পাব। আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি দলৰ কাৰ্যকৰ্তাসকল এই সাৰ্ভিসটো প্ৰদান কৰিব। ফোন কৰাৰ লগে লগে হেল্পলাইনত ফোন কৰাৰ লগে লগে ফকিৰাগ্ৰামবাসী ৰাইজৰ হেল্পলাইনত ফোন কৰাৰ লগে লগে এই বলেৰো উপস্থিত হ'ব। মই দেখা পাইছোঁ ৰাতি কোনোবাই কাঞ্চনজংঘা ট্ৰেইনেদি নামিছে, এতিয়া ষ্টেচনৰ পৰা তাৰ ঘৰটো হ'ল 10 কিলোমিটাৰ, সেই মানুহটো ৰাতি ষ্টেচনত কটাব লগা হয়। এই মানুহজন হেল্পলাইনত ফোন কৰিলে লগে লগে তাৰ পৰিয়ালক আৰু সেই ব্যক্তিগত মানুহক ষ্টেচনৰ পৰা তাত ঘৰত দি আহিব। কোনোবা মানুহ দেখা গ'ল ৰাস্তাত পটককৈ এক্সিডেণ্ট হৈ আছে, এম্বুলেন্স আহোঁতে দেৰি হৈ আছে, তেতিয়া এই গাড়ীয়ে মানে সুবিধা প্ৰদান কৰিব। কেতিয়াবা দেখা গ'ল কাৰোবাৰ কোনোবা ব্যক্তি হাৰ্ট এটাক হৈ আছে, ষ্ট্ৰোক হৈ আছে, বা কিবা ধৰণৰ বেমাৰত আক্ৰান্ত হৈছে, বা গুৱাহাটী লৈ যাব লাগে, বা শিলিগুৰি লৈ যাব লাগে, বা লোৱাৰ আসামত লৈ যাব লাগে, এম্বুলেন্স তো সেৱা প্ৰদান কৰি আছে। তাৰ লগে লগে মানে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এই বলেৰো সাৰ্ভিস মই ফকিৰাগ্ৰামবাসী ৰাইজক পৰিয়াল ফালৰ পৰা মই প্ৰদান কৰিলোঁ, যাতে কাকো কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া এইটো AC আছে, এতিয়া কোনোবা এনেকুৱা পৰিয়াল আছে যে এম্বুলেন্স নালাগে, এনেই গাড়ী দি ডক্টৰ হেল্থ চেকআপ কৰিব যাব। তো হেল্থ চেকআপ কৰিবলৈ হ'লে তাৰ এম্বুলেন্স নালাগে, কিন্তু মানুহজন দুখীয়া। তো সেই সময়ত এই বাহন সেৱকে আপোনাৰ হেল্পলাইন নম্বৰৰ যোগেদি সেই মানুহজনক ডক্টৰ ট্ৰিটমেণ্টৰ অহা যোৱাৰ ব্যৱস্থা কৰি দিওঁ। এম্বুলেন্স সেৱাটো হ'ল ইমাৰ্জেঞ্চি লৈ যাব লাগে, কিন্তু এই বলেৰো গাড়ীখন ইমাৰ্জেঞ্চি বুলি নহয়, আপোনাৰ সেৱা যেনেকুৱা ধৰক কোনোবা ডক্টৰে কৈ দিছে ট্ৰিটমেণ্ট হোৱাৰ পিছত যে 3 মাহ পিছত আপুনি হেল্থ চেকআপ কৰি থৈ যাব, গুৱাহাটী হওক বা বেলেগ ঠাইত হওক। তো সেই 3 মাহ হেল্থ চেকআপ কৰাৰ কাৰণে তেওঁ যে এম্বুলেন্স ল'ব সেইটো নহয়, ট্ৰেইন দি যাব, অসুবিধা হয়। সেইকাৰণে এই বলেৰো আজি নিউ বলেৰো আমি পৰিয়াল ফালৰ পৰা আমি কণ্ট্ৰিবিউট কৰিলোঁ ফকিৰাগ্ৰামবাসী ৰাইজৰ উদ্দেশ্যে। ইয়াতে বঙালী, কোচ, নাথযোগী, বড়ো, সান্তাল, মাইনৰিটি এইবিলাক একো নাই, কেৱল ফকিৰাগ্ৰাম ৰাইজৰ স্বাৰ্থত এই বলেৰো আজিৰ দিনৰ পৰা সেৱা আগবঢ়াব। গোটেই সমষ্টি ফকিৰাগ্ৰাম সমষ্টিৰ বাবে। আৰু অহা দিনত আৰু এটা ভাল খবৰ আহি আছে, মই কৈছোঁ আহিব দিয়ক। মই ভাবোঁ ফকিৰাগ্ৰাম ৰাইজ আৰু মানে সুবিধা লাভ কৰিব। মই ফকিৰাগ্ৰাম সমষ্টিক আজিৰ এই শুভ মহালয়াৰ দিনা মানে সকলোকে শুভেচ্ছা প্ৰদান কৰিছোঁ। দুৰ্গা পূজা ভালে ভালে এনজয় কৰক। মা দুৰ্গা দেৱী সকলোকে 10 হাতেৰে আশীৰ্বাদ বৰদান কৰক, সকলোৰ মনোকামনা পূৰ্ণ কৰক। আজি কৈলাশৰ পৰা মা দুৰ্গা দেৱী যাত্ৰা আৰম্ভ কৰিছে, 7 দিনীয়া যাত্ৰা। মহাসপ্তমীৰ দিনাৰ পৰা পূজা অৰ্চনা আৰম্ভ হ'ব। আৰু যোনে যোনে নৱৰাত্ৰি পালন কৰে বা নৱৰাত্ৰিৰ শুভেচ্ছা মই দিছোঁ, নৱৰাত্ৰিৰ দিনা সকলোৰ মংগল কামনা কৰিছোঁ। লগতে শাৰদীয় শুভেচ্ছা জনাৰ লগে লগে ফকিৰাগ্ৰামবাসী ৰাইজৰ লগে লগে গোটেই জিলা, গোটেই BTR অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰ্যকৰ্তা আহিছে, প্রত্যেক বুথে বুথে এই মেসেজটা, এই খবরটা যাইতে লাগে। এই মন্দিরের প্রাঙ্গণে, এই শিব মন্দিরের প্রাঙ্গণে আজকের এই বলেরো গাড়ি উৎসর্গিত ফকিরাগ্রামবাসী রাজ্যের জন্য। এখানে হিন্দুর কথা নাই, মানে মুসলমানের কথা নাই, বড়োর কথা নাই, বিহারির কথা নাই, কোচ রাজবংশীর কথা নাই, বাঙালির কথা নাই, সাঁওতাল কারো কথা নাই। এটা হলো ফকিরাগ্রামবাসীর বলেরো গাড়ি, ব্যক্তিগত প্রপার্টি। এইখানে আপনাদের ছেলে ডিপার্টমেন্ট আমার, হেলথ ডিপার্টমেন্ট আমার। এখন যদি মায়েরা বাবারা কয় যে আমি বেসরকারি হসপিটালে ডাক্তার দেখাইতে যাব, ওই ট্রিটমেন্টের ব্যবস্থাও আমার, খালি গাড়ি তুলবেন, ট্রিটমেন্ট আমি করাই দিই। হসপিটালে যদি কেউ MBBS হার্টের ডাক্তার দেখাইতে চায়, কেউ যদি গাইনোর ডাক্তার দেখাইতে চায়, কেউ যদি শরীরের কোনো অর্থোপেডিক্সের ডাক্তার দেখাইতে চায়, ওই ডাক্তারের ব্যবস্থাও আমি করাই দিতে। নাম ভর্তি করতে লাগে যে কবে ডাক্তারের কাছে আপনি দেখাইতে যাবেন।
তাহলে তার চাকরি শেষ। কিন্তু সরকারি কর্মচারীদের একটা অহংকার কি, যে আমার গালি দিলেও বকা দিলেও কিবা করলেও আমার চাকরি তো খাইতে পারবেন। হলো সেবক। আজকে আপনি সেবককে ফোন করবেন মহালয়ের দিনে, দেখবেন সেবক আপনার বাড়িতে গিয়ে উপস্থিত 10 মিনিটের মধ্যে। কার কিডনির ডাক্তার, কার গাইনো ডাক্তার। আজকে এই মহালয়ের দিনে চক্ষুষ আপনাদের চোখের সামনে এই যে বাহন সাধন গাড়ি আপনারা দেখতে পাচ্ছেন। আজকে এই গাড়ি দিয়েই এই মহালয়ে এই পবিত্র দিনে মার কৃপায় আশীর্বাদ মর্মে আজকে আমরা পরিয়ালবর্গ ফকিরা গ্রামবাসীর জন্য এই বোলেরো গাড়ি দিয়া দিলাম। খাওয়াই এবং ব্যক্তিদেরকেও খাওয়াই, কিন্তু খুব এক্সপেন্সিভ এবং কস্টলি হওয়ার জন্য আমরা যোগান দিতে পারি না, বা আমরা খেতে পারি না বা খাওয়াতে পারি না। কিন্তু স্বাগত এনজিও আজকে প্রত্যেককে আজকের জন্মদিন উপলক্ষে জ্যেষ্ঠ মাতৃপিতৃ সকলকে যে পুষ্টিকর খাদ্য বিতরণ করবে, এটা একটা বিরাট প্রশংসনীয় পদক্ষেপ। তার জন্য আপনাদের সকলকে আমি বলছি যে স্বাগত এনজিওর হয়ে একটু জোরে হাততালি দিন। সবাই লেখো 6000 3টা 0 6000 মানে 6 এর পরে 3টা 0, তারপরে হলো 72, তারপরে হলো 3159। এখন আমি আবার কইতেছি 6 3টা 0 72 3159। সেভ করে রাখো সেবক ফকিরা গ্রাম। ফোন করার লগে লগে সেবক দিয়ে করবো দেখবা। জড়িয়তে মই ফকিরা গ্রাম সমষ্টির প্রতিনিধি হিসাবে আজি মহালয়ৰ দিনা শুভ পবিত্ৰ দিনা আৰু মহাত্মা গান্ধী জয়ন্তী দিনা ফকিৰা গ্ৰামবাসী ৰাইজৰ উদ্দেশ্যে মই বলেৰো এখন কণ্ট্ৰিবিউট কৰিলোঁ। এই বলেৰো আজি সেৱক হিচাপে পৰিচিত থাকিব ফকিৰা গ্ৰামত। মানুহৰ ছাৰ্ভিচ দিয়াৰ কাৰণে এই বলেৰো আজি মুকলি কৰি দিয়া হ'ল। মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰত্যেক মানে নাথযোগী, কোচ ৰাজবংশী, বঙালী, বড়ো, সান্তাল যিমান আছে প্রত্যেক মানুষে আজি এই ফকিরা গ্রাম সমষ্টির বলেরোখন যেতিয়া দরকার তেতিয়া পাব। আমার হেল্পলাইন নাম্বার দিয়া আছে, আর হেল্পলাইন নাম্বার ফোন করলে লগে লগে তুরন্ত এই বলেরোখন তাতে গৈ উপস্থিত হব। যিকোনো বিপদৰ সময়ত হোক বা যিকোনো মুহূর্ততে হোক হেল্পলাইনত ফোন করলে এই বলেরো রাতে 2টা হোক 3টা হোক 1টা হোক 2টা হোক 24x7 এই বলেরো মানে রাইজক ফকিরা গ্রাম রাইজক সুবিধা প্রদান কৰিব। আজি সকলোৰ উপস্থিতিত ফকিৰা গ্রাম শিৱ মন্দিৰ প্ৰাংগণত মহালয়ৰ দিনা পুৰোহিতৰ উপস্থিত আৰু আমাৰ সকলো ৰাইজৰ উপস্থিতিত আজি এই বলেৰো ভেহিকেল মই কণ্ট্ৰিবিউট কৰি আছোঁ পৰিয়াল ফালৰ পৰা। মোৰ লগত মোৰ মা আছে, মোৰ স্ত্ৰী আছে, আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আছে, NGOৰ সদস্যসকল আছে, জনসাধাৰণ আছে, ৰাইজ আছে। আমি সকলোৱে মিলি পেলাই ফকিৰা গ্ৰাম মানুহক যাতে সহায় সহযোগ কৰিব পাৰোঁ, সেইবাবে আজি এই বলেৰো ভেহিকেল মই কণ্ট্ৰিবিউট কৰিলোঁ। আৰু এই ৰাতি 2টা বজাত কাৰোবাৰ বেমাৰ হ'ল, কাৰোবাৰ কোনো ব্যক্তিগত অসুবিধা হ'ল, ক'তবা যাব লাগে, ক'তবা পঠাই দি আহিব লাগে, কোনোবা মানুহ ৰাতি ষ্টেচনত নামিছে, গুৱাহাটীৰ পৰা আহিছে বা বেংগলৰ পৰা আহিছে, কিন্তু যোৱাৰ কোনো ব্যৱস্থা নাই, ট্ৰেইনৰ ষ্টেচনৰ পৰাও ঘৰত পঠাই দিয়াৰ দায়িত্ব এই বাহনে কৰিব। যি নহওক সকলোকে আজিৰ মহালয়ে শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু আশীৰ্বাদ কৰিব ফকিৰামবাসী ৰাইজৰ কাৰণে আৰু যাতে কাম কৰিব।